যোৱা সপ্তাহৰ দৰে এই সপ্তাহৰ আজি মঙলবাৰেও মই যাবলৈ ওলাইছোঁ হনুমান বাবাৰ দৰ্শন কৰিবলৈ। ৰাতিপুৱা সোনকালে গা পা ধুই এয়া মোৰ যাত্ৰা আৰম্ভ। আৰু আজি মোৰ যাত্ৰাৰ লগৰী হৈছে পূজা, তাই মোৰ ফ্ৰেণ্ডে হয়। আহি পালোঁ আমাৰ ওচৰতে থকা পিংগলেশ্বৰ অৰ্ধনাৰেশ্বৰী দেৱালয় আৰু চাকি ধূপ যি লাগে সকলোবিলাক লৈ ল'লোঁ। আৰু মই প্ৰত্যেক মঙলবাৰে হনুমান বাবাৰ দৰ্শন কৰিবলৈ চেষ্টা কৰোঁ। যোৱা মঙলবাৰে গৈছিলোঁ মই খতৰা সত্ৰলৈ আৰু আজি আহিছোঁ পিংগলেশ্বৰ দেৱালয়লৈ। ইয়াৰে পৰিৱেশটো চাই বহুত ধুনীয়া আৰু মঙলবাৰ বিশেষ যদিও এতিয়ালৈকে বৰ বিশেষ মানুহ নাই, কাৰণ আমি বহুত সোনকালে গৈ পাইছিলোঁ। তাৰপিছত হনুমান বাবাৰ ওচৰত চাকি ধূপ জ্বলালোঁ যাতে সকলোৰে ভাল হওক, মনৰ কামনাবোৰ পূৰণ হওক। মই ঘৰৰ পৰা ৰক্তজবা ফুল লৈ গৈছিলোঁ, যিহেতু বাবাৰ প্ৰিয় ৰং ৰঙা। ফুলকেইপাহ বাবাৰ ওচৰত অৰ্পণ কৰিলোঁ আৰু সেৱা জনালোঁ যাতে সকলোৰে ভাল হওক। তাৰপিছত ওচৰৰ মন্দিৰটোত গ'লোঁ, তাতেও ধুনীয়াকৈ সেৱা জনালোঁ, ফুট ল'লোঁ আৰু ইয়াৰে পৰিৱেশটো চাওকচোন ৰাইজ, কিমান বেছি ধুনীয়া। ওচৰৰ পুখুৰীটোত বহুত বেছি মাছ আছে আৰু যেতিয়া আপোনালোকে কিবা খাবলৈ দিব মাছবোৰ ওপৰলৈকে উঠি আহে। মই একো লৈ নগ'লোঁ কাৰণে আপোনালোককো দেখুওৱা নহ'ল, কাৰণ খোৱা বস্তু দিলেহে ওচৰলৈ আহে। তাৰপিছত এয়া পূজা আৰু মই ফুট ল'লোঁ আৰু ধুনীয়াকৈ ফটো চটো উঠিলোঁ। মন্দিৰ গ'লেতো ফটো উঠা হয়েই। এয়া পুখুৰী পাৰত অকণমান বহিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই। জয় হনুমান, জয় শ্ৰীৰাম, জয় বজৰংবলী।